বন্ধুসকল, আজি মই পুনৰ লৈ আহিছোঁ আচাৰ। আচাৰ বনোৱাৰ মূলত নাছিলোঁ, কিন্তু সেইদিনা বনালোঁ পৰহি ভোট জলকীয়া আচাৰ। সেইটো মই চেনেলত দিয়া আছে বাৰু। ভোট জলকীয়া আচাৰ বনাওঁতে ব্যৱহাৰ হৈছিল 3টা নেমু। 3টা নেমু মই 2-3 চিটামান থৈ দিলোঁ বাৰু। সেই এতিয়া নেমু ৰসটোহে ব্যৱহাৰ কৰিলোঁ। বাকী থাকি যোৱা এতিয়া বাকলিবোৰ কি কৰিম, মানে নেমুৰ বাকীখিনি অংশ পেলাইতো দিবলৈ মন নাযায়, আৰু সাধাৰণতে মই কোনো বস্তুৱে পেলাই দিবলৈ নিবিচাৰোঁ। কিবা এটা কামত যদি লাগে ব্যৱহাৰ কৰি দিব বিচাৰোঁ। কৃপণ বুলি নহয় আচলতে, কিন্তু এনেই পেলাই দিয়াতকৈ যদি কিবা এটা কামত আহে সেই বুলি মই ৰাখি থওঁ। এতিয়া নেমু বাকলিৰ পৰা আজি এটা আচাৰ বনাম, আৰু মই ভাবিলোঁ সকলোকে দেখুৱাওঁ, আপোনালোকেও ঘৰত চাব পাৰে কৰি পেলাই কেনেকুৱা হয় খাবলৈ বিৰাটেই ভাল হয়। নেমু আচাৰটো সদায় ভালেই লাগে আৰু অলপ জ্বলাও দিম। বেছি বস্তু ব্যৱহাৰ নহয়, নেমু বাকলিখিনি ব্যৱহাৰ হ'ব, আৰু 3-4টা নেমু আছে, সেইটো মই তেনেকৈ দি দিম সৰু সৰুকৈ কাটি, আৰু লগত আদা দিম, নহৰু কেইফুটামান, আৰু জলকীয়া। সেইখিনিয়ে আমাৰ উপাদান। আৰু মছলা কি ল'ম মই সেইটোও দেখুৱাম পৰৱৰ্তী পৰ্যায়ত। মই দেখুৱাই যাম আপোনালোকক কি দি যাম, আৰু সেইমতে আপোনালোকে ব্যৱহাৰ কৰি গ'লেই হ'ল। তেন্তে আজি আগবাঢ়োঁ, কেনেকৈ বনাওঁ আমি নেমু আচাৰ শিকোৱা হওক। নেমুবোৰ অলপ সৰু সৰুকৈ কাটি ল'ম। ইয়াত বেছি ডাঙৰকৈ নাৰাখোঁ, কাৰণ সোনকালে কোমল হৈ পেলাই গলি যোৱাটো মই বিচাৰোঁ, আৰু ইয়াৰ কাৰণে মই কোনো বেলেগ ৰাসায়নিক বস্তু ব্যৱহাৰ নকৰোঁ সোনকালে গলিবলৈ। নেমুটো প্ৰাকৃতিকভাৱে এটাই মই ঔষধ দিম, সেইটো হৈছে গলিবলৈ প্ৰচণ্ড ৰ'দৰ তাপ। তাৰমানে সূৰ্যৰ পূৰা তাপটো দিম বেলিৰ, তাতে গলিবলৈ দিম, আৰু তেলটো তাতে উতলাই দিম। মই কোনো গৰম তেল ব্যৱহাৰ নকৰোঁ। আচাৰত গৰম তেল ব্যৱহাৰ কৰাতকৈ কেঁচা তেল যদি ব্যৱহাৰ কৰে, আৰু যদিহে ৰ'দত ভালদৰে তেলটো গৰম কৰাই থাকে, তেতিয়াহ'লে আচাৰটো বেছি টেষ্টি হয় খাবলৈ। এতিয়া সৰু সৰুকৈ কাটি লৈছোঁ, আপোনালোকে দেখিবলৈ পাইছে কিমান সৰুকৈ কাটিছোঁ। মই বহুত সৰুকৈ কাটি লৈছোঁ যাতে সোনকালে গলি যায়, কাৰণ বাকলিখিনি গলোতে অলপ টাইম লাগে। লগালগ খাব পৰা নহয়, অকণমান লগালগ খালে কি হ'ব, 2-3 দিনৰ ভিতৰত যদি আমি খাওঁ তেতিয়াহ'লে অলপ তিতা তিতা ভাৱ এটা থাকিব এসপ্তাহমানলৈকে। কিন্তু মছলা পাতি সকলো মিলি যেতিয়া ভালদৰে ৰ'দত কোমল হ'ব, তেতিয়া বৰ ভাল লাগে খাই, বহুত টেষ্টি হয়। আৰু ৰুটি, ভাত, পৰঠা, ব্ৰেড সকলো লগতে খাব পাৰি, আৰু বনাবলৈ অতি সহজ। আৰু নেমু ঘৰত যি আপোনালোকে ব্যৱহাৰ কৰি থাকে, ভাত খাওঁতে ব্যৱহাৰ কৰে, সেই বাকলিবোৰ পেলাই নিদি ভালদৰে ধুই এনেকৈ সৰু সৰুকৈ কাটি আপোনালোকে আচাৰটো আৰামছে বনাব পাৰে। আৰু ইয়াৰ কাৰণে বেলেগকৈ আকৌ নেমু কিনি আনিবলৈ দৰকাৰ নাই। মই গোটা নেমু, কাজি নেমু, গোটা নেমু ৰসৰ সৈতে মই বনাই থৈছোঁ। সেইটো বেলেগ ধৰণৰ, সেইটো কেনেকৈ বনাই মই সেইটোও দেখুৱাম বাৰু কেতিয়াবা। কিন্তু ইয়াত মই ক'বলৈ বিচাৰিছোঁ যে আপোনালোকে যিখিনি বাকলি থাকি যায় সেইখিনি পেলাই নিদি ভালদৰে ধুই শুকুৱাই ল'ব। অকণমান শুকুৱাই মানে পানীটো থাকিব নালাগে। তাৰপাছত আপোনালোকে এনেকৈ বনাব পাৰিব। তেন্তে মই কাটি থকাবোৰ নেদেখুৱাওঁ অলপ, বাকী পৰৱৰ্তী পৰ্যায়ত মই আপোনালোকক দেখুৱাই আছোঁ। ইতিমধ্যে নেমু কটা হৈ গৈছে। নেমু 3 টুকুৰা আছিলে ৰসৰ সৈতে। মই সেই 3 টুকুৰা কটাৰ আগতে তাৰ ৰসটো ইয়াত চেপি দিলোঁ, কাৰণ ৰসটো আমাক লাগে। ৰসটো থাকিলে আমি ভিনেগাৰ দিবলৈ কোনো দৰকাৰ নাই। নেমুৰ ৰসটোত চাইট্ৰিক এচিড আৰু এচিটিক এচিড থাকে, সেইটোৱে ভেঁকুৰ হোৱাৰ পৰা আমাক আচাৰটো বচাই ৰাখিব আমাৰ। আৰু ইয়াৰ লগত মই দিম আদা। আপোনালোকে চাইজটো চাব পাৰে কিমান গ্ৰাম হ'ব পাৰে, 30 গ্ৰামমান হ'ব চাগে। আৰু প্ৰয়োজন হ'লে অকণমান মই আৰু ইয়াত বেছিকৈ দিব পাৰোঁ, ঠিক নাই, কাটি চালেহে মই গম পাম। আৰু এয়া জলকীয়া লৈছোঁ কেইটামান, 10-12টামান হ'ব। আপোনালোকে নিজৰ হিচাপ মতে ল'ব। জ্বলা যদি বেছি খায় বেছি ল'ব পাৰে, আৰু কম খালে কম ল'ব পাৰে। এইখিনি মই এতিয়া কাটিম, আৰু তাৰপাছত মই নহৰু কাটিম, ইয়াত দিম। সেইখিনিলৈকে মই আপোনালোকক দেখুৱাই আছোঁ। পৰৱৰ্তী পৰ্যায়ত কি কি কৰি আছোঁ সকলোখিনি দেখুৱাই আছোঁ।
আদাটো কটা হৈ গৈছে, হয় ইমানখিনিয়ে দিম আৰু বেছিকৈ নিদিওঁ, নহৰু দিমেই নহয়, এইখিনি মই ইয়াত দি দিছোঁ। এটা সম্পূৰ্ণ নহৰু দিছোঁ, মজলীয়া চাইজৰ। নহৰুখিনি কটা হৈ গ'ল, সেইখিনি মই এতিয়া ইয়াতে দি দিওঁ। মই বেছিও লোৱা নাই, সৰু সৰুকৈ কাটিছোঁ, আপোনালোকে চাইজটো চাব পাৰে। আৰু গজালি মেলি গৈছে, ঠাণ্ডা দিন যে। এতিয়া ইয়াত দিম মই মছলা, আৰু কি কি দিওঁ সকলো দেখুৱাই যাওঁ আৰু, কাৰণ একেবাৰতে হয় ৰ'দত দিবলৈ দৰকাৰ নাই। কেতিয়াবা কি হয়, কিছুমান আচাৰ আমি বনাওঁ, কাটিব লাগিব, বইল কৰিব লাগিব, আকৌ ৰ'দত দিব লাগিব 2 দিন 3 দিন, অলপ দীঘলীয়া প্ৰচেছ হৈ যায়। ইমানখিনি কৰিবলৈ মোৰ নিজৰো সময় নাথাকে, আৰু বহুতো ল'ৰা ছোৱালী বাহিৰত থাকে, তেওঁলোকে অতি সহজতে মানে বনাই খাব পাৰিব। আৰু ঘৰত আপোনালোকে যিখিনি মানুহ থাকে, বা কোনোবাই সহজে আচাৰ বনাই বিক্ৰী কৰোঁ বুলি ক'লেও কৰিব পাৰে। সেইটো কাৰণে সহজে যিখিনি হয় মই সেইখিনিহে দেখুৱাই যাম। আৰু কেতিয়াবা হয়তো দীঘলীয়া ভিডিঅ' হ'লে মই দেখুৱাবও পাৰোঁ, সময়ৰ ওপৰত নিৰ্ভৰ কৰিব। ইয়াত এতিয়া মই দিম নিমখ। নিমখ আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী দিব, কিন্তু যেতিয়া নেমু আচাৰ টেঙা হ'ব, নিমখটো লাগিবই, আৰু নিমখটো দিলেহে আচলতে নেমুটো সোনকালে গলিব আৰু কোমল হৈ যাব। মই এইখন চামুচত প্ৰায় 1/2 চামুচমান দিম, আৰু 2 চামুচৰ ওচৰা-ওচৰি দিলোঁ, আৰু ইমানখিনি নিদিওঁ, 2 চামুচেই হৈ যাব। অকণমান দিম, যদি দৰকাৰ হয় পাছত দি ল'ম অকণমান, কিন্তু পাছত দিলে কি হয়, আচাৰটো আচলতে পনীয়া হৈ যায়। নেমুৰ ৰসটো থাকে, লগতে আকৌ নিমখৰ ৰসটো আহি যায়। ইয়াত এতিয়া মই মছলা দিম, আৰু এই মছলাখিনি কি কি দিয়া আছে মই ভালকৈ লিখি পেলাই আপোনালোকৰ লিষ্টখনত দি দিম বাৰু, অনুপাতৰ হিচাপে, ৰেচিঅ' হিচাপে। ইয়াত মই মছলা অকণমান দিম, কাৰণ টেঙাটোৰ লগতে মছলা ভাৱটো আহিব লাগিব। এনেকুৱা চামুচে মই 2 চামুচখন দেখুৱাম বাৰু, 3 চামুচ দিম, 1 চামুচ। আৰু কি কি মই ইয়াত লৈছোঁ সেইখিনি মই আপোনালোকক ভালদৰে লিখি পেলাই দি দিম। ইয়াত মই অলপ দিম কাশ্মীৰ মিৰ্চ। কাশ্মীৰ মিৰ্চটো কেৱল মাত্ৰ কালাৰৰ কাৰণেহে দিয়া হয়, কোনো টেষ্ট নাথাকে। বহুতে ফুড কালাৰ ইউজ কৰে আচাৰৰ কাৰণে, আৰু লগতে বহুত কিবা কিবি চেণ্টৰ কাৰণেও ইউজ কৰে, মই একো ইউজ নকৰোঁ। বহুতে হালধিও ইউজ কৰে, হালধিটো আচলতে দিলে কি হয়, কালাৰটো আহে, কিন্তু অলপ তিতা ভাৱ এটাও থাকি যায়। মই সেইটো নিদিওঁ, মই কালাৰৰ কাৰণে দিম কাশ্মীৰ মিৰ্চ, যিটো জ্বলা নাথাকে, কেৱল কালাৰহে থাকে। কালাৰৰ কাৰণে দিম প্ৰায় 1/2 চামুচে দিম আৰু। ইয়াত আমি দিম এতিয়া তেলটো অকণমান দিম, তেলত ডুবাই ৰাখিম। সেই চামুচৰ হিচাপত দেখুৱাবলৈ হ'লে এখনৰ চামুচৰ হিচাপটো মই ক'ব নোৱাৰিম, হ'লেও মই ইয়াতে লৈছোঁ বাৰু, কেইচামুচৰ মই দেখুৱাম। ন 10 চামুচ কৰি দিওঁ। আমাৰ আচাৰ ৰেডি। আপোনালোকে বনাব, এইটো মই আৰু হোৱাৰ পিছত দেখুৱাম। তেল আছে, যেতিয়া মই ৰ'দত দিম সেই তেলখিনি লাহে লাহে আৰু অলপ উতলি বাঢ়ি গৈ থাকিব। তেনে বন্ধুসকল, এই 4 দিন ৰ'দত দিলোঁ মই চৰিয়াত, সৰু চৰিয়াটোত। আচাৰ বেছি নাছিলতো, সেইটো কাৰণে মই চৰিয়াতে দি দিলোঁ, এইটো সৰু চৰিয়াটোত। আৰু দেখা পাইছে আপোনালোকে, তেলটো গৰম হৈ পেলাই উফন্দি উঠিছে, আৰু নেমুটো অলপ কোমল হৈছে, আৰু
প্ৰায় খাব পৰা হৈছে আৰু। কিন্তু মই এতিয়া চিচাৰ বৈয়ামত ভৰাম আৰু 4-5 দিন এসপ্তাহলৈকে পূৰা ৰ'দত দিম। এইকেইদিন ৰ'দটো বিৰাটেই ভাল হৈ আছে দুপৰীয়া। তাৰপাছত মই খাম আৰু। চিচাৰ বৈয়ামত ভৰাম আৰু মনত ৰাখিব লাগিব চিচাৰ বৈয়ামটো পূৰা শুকাই থাকিব লাগিব। পানী অকণমানো থাকিব নালাগিব। পানী অকণমান থাকিলে আৰু ভেঁকুৰ উঠি যাব, সেইটো কাৰণে বেক্টেৰিয়া হ'ব পাৰে। সেইটো কাৰণে ধুই পেলাই ভালকৈ ৰ'দত দি শুকুৱাই ল'ব আৰু ভৰোৱাৰ আগত শুকান কাপোৰ, চফা শুকান কাপোৰে ভালকৈ মোহাৰি মেলি ল'ব। এতিয়া মই এইখিনি ভৰাওঁ, তাৰপিছত আকৌ ৰ'দত দি থৈ দিম। একেবাৰে সহজ। দেখা পাইছে আপোনালোকে, তেলখিনি তলত পৰিব লাহে লাহে আৰু বিৰাটেই ভাল লাগে খাই। নেমু হয়, নেমু খালে ভালো। আৰু মই দেখুৱাম আকৌ আপোনালোকক এসপ্তাহৰ পাছত কি ৰূপ ল'বহি। আৰু এটা মই বস্তু দেখুৱাব বিচাৰোঁ, যোৱাবাৰ যিটো আচাৰ বনাইছিলোঁ ভোট জলকীয়া আৰু নেমু আদা, সেইটো কেনেকুৱা ৰূপ লৈছে আপোনালোকে চাব পাৰে। প্ৰায় এসপ্তাহমান হৈ গ'ল, তাতকৈ বেছিয়ে হ'ল চাগে। লাহে লাহে ভোট জলকীয়াবোৰ গলিবলৈ আৰম্ভ কৰিছে আৰু নেমুৰ ৰসটোৱে, ভোট জলকীয়া ৰসটোৱে মিহলি হৈ গৈছে পূৰা, লগত আদাটো আছেই আৰু খাবলৈ যথেষ্ট ভাল হৈছে। জ্বলাও আছে, টেঙাও আছে। তেন্তে আজিলৈ ইমানেই, ধন্যবাদ।